নমস্কাৰ আজি এটা অতি গুৰুত্বপূৰ্ণ বিষয় লৈ মই ডক্টৰ সমাদ্ৰিতা গোস্বামী আপোনালোকৰ মাজত উপস্থিত হৈছোহি শেহতীয়াভাৱে জিএসটি পৰিষদে ঘোষণা কৰিছে জিএসটি 2.0 আজি আমি চাম কি এই জিএসটি 2.0 আৰু জিএসটি কি জিএসটি কেতিয়া আৰম্ভ হৈছিল জিএসটি 2.0 চৰকাৰে কৈছে যে ইয়া জনতালে দীপাৱলীৰ উপহাৰ এই সকলোখিনি আজি আমি পৰ্যালোচনা কৰিম তাৰ আগতে আমি চাওঁ যে জিএসটি নো কি Good and Service Tax এটা indirect tax. GST এই ট্যাক্সটো আৰম্ভ কৰিছিল 2017 চনৰ 1 জুলাই। তেতিয়াৰে পৰাই GST ভাৰতত লাগু হৈছে। তাৰ আগলৈকে ভাৰতৰ যিকোনো ঠাইত আপুনি যদি কিবা এটা বস্তু কিনে তাৰ ওপৰত যেটো indirect tax দিব লগা হয় সেই ট্যাক্সটো বেলেগ বেলেগ আছিল। গতিকে এক ৰাষ্ট্ৰ এক শুল্ক এই ব্যৱস্থা আৰম্ভ কৰি 2016 চনত প্ৰস্তাৱ দিয়া হয় জিএসটি 1.0 আৰু এক জটিল সংবিধানিক সংশোধনৰ দ্বাৰা 2017 চনৰ পৰা জিএসটি ভাৰতত লাগু হয় তেতিয়ালৈকে ইনডাইৰেক্ট ট্যাক্সৰ ওপৰত তেনেকুৱা কোনো ব্যৱস্থা চৰকাৰে লোৱা নাছিল 1991 চনত তেতিয়াৰ বিত্তমন্ত্ৰী ডক্টৰ মনমোহন সিঙে আমাৰ অৰ্থনীতিৰ ব্যৱস্থাৰ সংস্কাৰ সাধন কৰি আৰম্ভ কৰিছিল এলপিজি সিস্টেম লিবাৰেলাইজেশন Privatization আৰু গ্লোবালাইজেশন মানে উদাৰীকৰণ ব্যক্তিগতকৰণ আৰু বিশ্বায়ন এই তিনিটা এলপিজি এটো থিমৰ ওপৰত নিৰ্ভৰ কৰি তেখেতে আমাৰ যি অৰ্থনৈতিক অৱস্থা তাৰ সংস্কাৰ সাধন কৰিছিল আৰু যেতিয়া এলপিজি আৰম্ভ হৈছিল এলপিজি ব্যৱস্থা আৰম্ভ হোৱাৰ পাছতে যিখিনি বিদেশী কোম্পানীয়ে ইনভেষ্ট কৰিছিল ভাৰতত আৰু আমাৰ আৰ্থিক অৱস্থা উন্নীত হৈছিল হেয়া আছিলে ডাইৰেক্ট ট্যাক্সৰ ক্ষেত্ৰত আৰু 2017 চনৰ পৰা লাগু হয় ইনডাইৰেক্ট ট্যাক্স আৰু এই জিএসটি অহাৰ আগতে এই ইনডাইৰেক্ট ট্যাক্সৰ যেটো ব্যৱস্থা হেতু বহুত জটিল আছিল কেতিয়াবা এনেকুৱা হৈছিল যে এটা বস্তুৰ ওপৰতে বাৰে বাৰে ট্যাক্স দিব লগিয়া হৈছিল আৰু হেতু উভতাই পোৱাৰ যেটো ব্যৱস্থা হেতু বহুত বেছি জটিল আছিল এতিয়া যেটো ৰিফৰ্ম কৰা হল জিএসটি 2.0 জিএসটি 1.0 পিছত সেই ৰিফৰ্মটো কোৱা হৈছে নেক্সট জেনাৰেশন জিএসটি ৰিফৰ্ম এতিয়া যেটো শেহতীয়াভাৱে যেটো জিএসটি কাউন্সিলে আৰম্ভ কৰিছে তাক কোৱা হৈছে জিএসটি 1 এতিয়া আমি চাম যে তাৰ ব্যৱস্থা কি আছিল আৰু তাৰ সৰলীকৰণ কেনেকৈ কৰা হল জিএসটি 1.0 ক্ষেত্ৰত আৰম্ভণিতে যেতিয়া 2017 চনত লাগু হৈছিল সেই তেতিয়াত আছিল জিএসটি 1.0 চাৰিটা স্ল্যাব আছিল টোটাল মুঠ চাৰিটা স্ল্যাব আছিল আৰু সেই চাৰিটা যিকেটা স্ল্যাব আছিল 5% 12% 18% আৰু 28% সেই যে চাৰিটা স্ল্যাব আছিল সেই চাৰিটা স্ল্যাবক কমাই পালে এতিয়া জিএসটি 2.0 কৰা হল 5% আৰু 18% মানে এই 5% 12% 18% 28% এই যে চাৰিটা ভাগ আছিল সেই চাৰিটা ভাগৰ পৰা এতিয়া সৰলীকৰণ কৰি পালে 5% আৰু 18% হে আছে ইয়াটো এটা কথা আছে ইয়াৰ লগত আৰু এটা নতুন ট্যাক্স যোগ কৰা হৈছে জিএসটি 2.0 আৰু হেতু হল লাক্সাৰি ট্যাক্স বা তাক কোৱা হয় সিন ট্যাক্স মানে যিখিনি লাক্সাৰি ট্যাক্স বুলি কওঁতে যেনেকে লাক্সাৰিয়াছ কাৰ হল মানে খুব দামী গাড়ী যেনেকে BMW বা সিগাৰেট পান মছলা এইবিলাক বা গুটখা বিশেষকে এইবিলাকত 40% এটা নতুন স্ল্যাব লগাই দিয়া হৈছে যদিও কোৱা হৈছে যে জিএসটি 2.0 দুটা স্ল্যাব আসলতে এটো তিনিটা স্ল্যাব বুলি ক'ব লাগিব দুটা স্ল্যাব হল 5% আৰু 18% 18% আৰু তাৰ লগতে আৰু এটা নতুন এড কৰা হৈছে যেটো কৈছে লাক্সাৰি ট্যাক্স বা সিন ট্যাক্স এতিয়া 5% আৰু 18% বুলি দুটা স্ল্যাব কোৱা হৈছে যদিও আৰু কিছুমান আছে যে 3% ৰ কিছুমান ট্যাক্স আছে সৰু খুৰা যেনেকে কাপোৰৰ ডিজাইনিংৰ ক্ষেত্ৰত যেটো খৰচ আছে তেনেকুৱা বিলাক হেবিলাক এই স্ল্যাবৰ ভিতৰত ধৰা নাই হেবোৰ এক্সট্ৰা এতিয়া এই যে ট্যাক্স স্ল্যাব দুটা কৰা হল হেবোৰ কোনবোৰ বস্তুত কেনেকে কৰা হৈছে জিএসটি 2.0 আমি হেয়া চাম আৰু আমি মাজতে কৈও যাম যে জিএসটি 1.0 ৰ কি আখুৱা আছিল বা কোন কি পজিটিভ ইম্প্যাক্ট কৰিছিল সমাজত বা জিএসটি 2.0 ৰ কি পজিটিভ বা নেগেটিভ হ'ব পাৰে ঋণাত্মক বা ধনাত্মক এই সকলোখিনি কথা আমি মাজে মাজে আলোচনা কৰি যাম এতিয়া আমি চাও এই যে সাধাৰণ জনতাই যেতিয়া কয় যে জিএসটি কি কথা কি বতৰা ধৰিব নোৱাৰে
গুড এণ্ড ছাৰ্ভিচ টেক্স হয়, কিন্তু কোনটো সামগ্ৰী কি হৈছে, কোনটোত কমিছে, কোনটোত বাঢ়িছে, বা কোনটোত একেবাৰে টেক্স নাইকিয়া কৰি দিলে, নীল হৈ গ'ল 0%, সেই বস্তুখিনি মই আপোনালোকৰ মাজত জনাব বিচাৰিছো। এখন ঘৰৰ যিখিনি অত্যাৱশ্যকীয় বস্তু যেনে টুথপেষ্ট হওক, চাবোন হওক, এইবিলাকত আগতে 5% GST আছিলে, আৰু বৰ্তমান সেই 5% GST-টো শূন্য কৰি দিয়া হৈছে, 0%, মানে কোনো GST নাথাকিব। ঠিক একেধৰণে অত্যাৱশ্যকীয় সামগ্ৰী যেনে গাখীৰ হওক, গাখীৰ বুলি কওঁতে আকৌ আল্ট্ৰা হাই টেম্পাৰেচাৰ গাখীৰ বা পনীৰ, এইবিলাকত এতিয়াৰ পৰা GST 5%-ৰ সলনি হ'ব 0%। কিছুমান জীৱন ৰক্ষাকাৰী ঔষধ আগতে য'ত GST 12% আছিল, সেইবিলাক কৰ ক্ষেত্ৰত নীল কৰি দিয়া হৈছে, মানে 0% কৰা হৈছে GST, আৰু এইটো ভাল কথা যে আৰু বিশেষকৈ এটা হ'ল স্বাস্থ্য বীমা। স্বাস্থ্যৰ বীমাত আগতে যিটো GST আছিলে, সেই GST-টোক একেবাৰে নীল কৰি দিয়া হৈছে, 0% কৰি দিয়া হৈছে। এতিয়া আমি চাওঁ যে কোনবোৰ বস্তুত GST যিটো টেক্স সেইটো কমোৱা হ'ল। দুচকীয়া বাহন, সৰু গাড়ী, টিভি, AC, চিমেণ্ট, এইবিলাকৰ GST আগতে GST 1.0 মতে আছিলে 28%, আৰু তাক কমাই এতিয়া কৰি দিয়া হ'ল 18%। কৃষকসকলৰ ক্ষেত্ৰত কৃষিজাত কিছুমান যন্ত্ৰপাতি যেনে ট্ৰেক্টৰৰ টায়াৰ্ছ, এনেকুৱাবিলাক কিছুমান উপকৰণ কৃষিৰ লগত লগা বা ক্ষুদ্ৰ উদ্যোগ MSME-ৰ কিছুমান বস্তুত 12%-ৰ পৰা 5% কৰা হৈছে। এতিয়া আমি এটা তুলনা কৰি চাম যে 2017 চনত যেতিয়া GST 1.0 আৰম্ভ হৈছিল, তেতিয়াৰ পাছত এতিয়া লাগু হ'ব 2025 চনৰ যিটো, সেইটো আমি এটা তুলনা কৰি চাম। আৰু তুলনা কৰোঁতে আমি দেখিম যে GST 1.0 যেতিয়া আৰম্ভ হৈছিলে, তেতিয়া চৰকাৰৰ বহুত লাভ হৈছিলে GST 1.0-ত। এতিয়া GST 2.0-ত কৈছে যে দীপাৱলীৰ উপহাৰ, যিহেতু সাধাৰণ জনতা হওক বা শিক্ষাৰ্থীসকল, বিশেষকৈ শিক্ষাৰ্থীসকলৰ পেঞ্চিল হওক, ৰাবাৰ হওক, এইবিলাকতো GST কমাই নীল কৰা হ'ল। গতিকে দেখা গ'ল যে শিক্ষাৰ্থী হওক বা স্বাস্থ্য বীমাৰ ক্ষেত্ৰত হওক বা স্বাস্থ্যৰ সংক্ৰান্তত হওক, কৃষকসকলৰ ক্ষেত্ৰত হওক, এতিয়া কোনো GST বা টেক্স নিদিলেও হ'ব। গতিকে দেখাত লাগিছে যে সাধাৰণ জনতাৰ ভালেই হ'ব। আহি থকা সময়ত GST 2.0 লাগু যেতিয়া হৈছে, হ'ব 22 ছেপ্টেম্বৰৰ পৰা লাগু হ'ব, সাধাৰণ জনতাৰ লাভ হ'ব নিচিনাই লাগিছে। আৰু GST 1.0 যেতিয়া আৰম্ভ হৈছিলে, সেইটো সময়ত যেতিয়া দেখিলে যে যিকোনো এখন ঠাইত যিটো বস্তুৰ ওপৰত GST লাগু হয়, যে যিকোনো ঠাইতে একেটা টেক্সেই দিবলগীয়া হয়, তেতিয়া মানুহৰ মাজত এটা বিশ্বাস জন্মিলে যে হয় বাৰে বাৰে টেক্স দি থকাৰ যিখিনি অসুবিধা বা একেটা বস্তুৰে বেলেগ বেলেগ ঠাইত টেক্স বেলেগ বেলেগ হোৱাৰ যিটো অসুবিধা, সেই অসুবিধাটো দূৰ হ'ল। তেতিয়া এটা বিশ্বাস আহিল নাগৰিকৰ মাজত যে হয় GST 1.0, তেতিয়া 1.0টোৰ ওপৰত বিশ্বাস আহিল, আৰু তেতিয়া মানুহে সেই টেক্সখিনি দিবলৈ আৰম্ভও কৰিলে। গতিকে এটা চিষ্টেমেটিক এটা মানে চিষ্টেমত বস্তুটো চলিলে, আৰু এইটো সফল বুলি ক'ব পাৰি। আৰু যিহেতু তাতে স্লেব 4টা আছিলে, সেই স্লেব 4টাক লৈ অলপ বা পিপল চেন্ট্ৰিক নাছিলে, মানে জনতাৰ ভালৰ কাৰণে প্ৰথম যিহেতু হৈছিল, গতিকে অলপ সেইখিনি সংস্কাৰ কৰি এবাৰ যিখিনি অত্যাৱশ্যকীয় সামগ্ৰী হওক বা কৃষকসকল হওক বা শিক্ষাৰ্থী হওক, সাধাৰণ গৃহিণী হওক বা এওঁলোকৰ ক্ষেত্ৰত যিখিনি নীল কৰি দিয়া হ'ল, সেই বস্তুখিনি সেইখিনিৰ সংস্কাৰ সাধন কৰি পিপল চেন্ট্ৰিক কৰা হ'ল, মানুহমুখী, জনমুখী। আৰু দেখা যাব আহি থকা সময়ত তাৰ প্ৰভাৱটো কিমান ভাল বেয়া দেখা যাব, কিন্তু দেখাত লাগিছে যে এইখিনিয়ে সাধাৰণ জনতাৰ উপকাৰ কৰিব।